নমস্কাৰ আনদিনাৰ দৰে আজিও এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ আহকচোন কি বনাইছোঁ চাওক তো এতিয়া শাকৰ সিজন তো আমাৰ আনিছিলে ৰঙা ডাঠা শাক তো ৰঙা ডাঠা শাকখিনি আমি জাষ্ট সিম্পল ভাজিছোঁ সেইটো আপোনালোকৰ আগত দাঙি ধৰিছোঁ কেনেকৈ ভাজিছোঁ চাওক তো তেল গৰম হ'ব দিয়া হৈছে তেলখিনি গৰম হ'লে তাত অকণমান কলা জিৰা লগত নহৰু দি দিব আৰু কেঁচা জলকীয়া সৰু সৰুকৈ কুটি লৈছে যদিও আমি এনেকৈ বনাইছোঁ শাক বিভিন্ন ধৰণে বনাই খাব পাৰি তো আমাৰ নিচিনাকৈ আপোনালোকে যদি ইচ্ছা কৰে বনাই খাব পাৰে শাকখিনি বেলেগ নাই ধুই উঠি এনেকৈ সৰু সৰুকৈ অকণমান কাটি লৈছে আৰু এতিয়া ষ্টিমত দি ভাজি থাকিব যেতিয়ালৈকে পানীখিনি শাকৰ মৰি নাযায় তো শাকত লগে লগে নিমখ দিয়া নহয় যদি আমি একেলগে দি দিওঁ কোৱান্টিটি বহুত যেন দেখা হয় তো অকণমান যেতিয়া কমি যাব পানী এৰিব তেতিয়া কমি যায় শাকটো তেতিয়া নিমখটো দিব লাগে যদি আমাৰ বনোৱাখিনি চাই আপোনালোকে ভাল পাইছে আমাক এটা লাইক কৰিব লগতে শ্বেয়াৰ কৰি দিব আৰু যিসকল নতুন সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নতুন ভিডিঅ'বোৰ পোৱাৰ বাবে তো শাক ভাজি বুলি কৈছোঁ ভাজি আৰু অকল নিমখ অকণমান নহৰু অকণমান কলা জিৰা সেইখিনিয়ে ইয়াৰে মূল সামগ্ৰী চ' এইখিনি এতিয়া ভাজি গৈ থাকিলে হ'ল যেতিয়ালৈকে পানীখিনি শেষ নহয় শুকান নহয় ভাজি গৈ থাকিলে হ'ল তো বিশেষ আৰু নকওঁ আপোনালোকে চাই থাকক তো আজিলৈ মই বিদায় মাগিলোঁ ধন্যবাদ বাই বাই